নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এইবাৰ মহাশিৱৰাত্ৰিত ঘৰলৈ এই 5টা বস্তুৰ ভিতৰত যিকোনো এটা লৈ আনক। ইয়াৰ দ্বাৰা মহাদেৱৰ অসীম কৃপা আপোনাৰ ঘৰখনৰ ওপৰত সৰ্বদাই থাকিব। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, এই মহাশিৱৰাত্ৰি হ'ল ভগৱান মহাদেৱৰ সকলোতকৈ প্ৰিয় ৰাত্ৰি। এই মহাশিৱৰাত্ৰিত শুদ্ধ মনে ভক্তিভাৱেৰে মহাদেৱৰ যদি পূজা আৰাধনা কৰা হয় তেন্তে সকলো গ্ৰহৰ দোষ দূৰ হৈ উঠে আৰু লাহে লাহে ভাল পৰিণাম মিলাৰ আৰম্ভণি ঘটে। এই মহাশিৱৰাত্ৰি পৰ্বটিৰ ইমানেই মহত্ব ৰৈছে যে এই দিনটিত কৰা যিকোনো উপায় দ্বাৰা ব্যক্তিৰ জীৱনৰ পৰা সকলো দুখ কষ্ট কঠিন সমস্যা আদি নিবাৰণ হোৱাৰ উপৰিও মনে বিচৰা আশা পূৰ্ণ কৰি উঠাব পাৰি। গতিকে এই মহাশিৱৰাত্ৰিৰ দিনটিত অৱশ্যেই মহাদেৱৰ পূজা অৰ্চনা কৰাৰ উপৰিও বিভিন্ন উপায় আদি কৰি সুফল লাভ কৰিব পাৰি। এই মহাশিৱৰাত্ৰিৰ দিনটিক মহাদেৱৰ অতিকৈ প্ৰিয় দিন হিচাপে মানা হয়। এই মহাশিৱৰাত্ৰিৰ দিনটিত যি ভক্তই শুদ্ধ মনে ভক্তি আৰু নিষ্ঠাৰ সহিত মহাদেৱৰ পূজা আৰাধনা কৰে সেই ভক্তৰ সকলো মনৰ কামনা পূৰ্ণ হৈ উঠে। মান্যতাৰ অনুসৰি এই দিনটিত কৰা পূজা ব্ৰত বা উপবাস আদি অতি ফলদায়ী হয়। যদিহে বিবাহজনিত সমস্যা দুখ কষ্ট বা নানান কঠিন সমস্যা বা বাধা আদিৰ সন্মুখীন হৈ থাকে তেন্তে এই মহাশিৱৰাত্ৰিত শিৱৰাত্ৰি ব্ৰত অৱশ্যেই পালন কৰা উচিত। ইয়াৰ দ্বাৰা এনেধৰণৰ সকলো সমস্যাই দূৰ হৈ উঠে। এই মহাশিৱৰাত্ৰি ব্ৰত পালন কৰিলে ভগৱান মহাদেৱৰ কৃপাপ্ৰাপ্তি হয়, লগতে জীৱনলৈ সুখ শান্তি ও সমৃদ্ধিৰ আগমন ঘটে। এই মহাশিৱৰাত্ৰিক সকলো শুভ দিনৰ ভিতৰত এটা দিন হিচাপে মানা হয়। এই দিনটিত যদি আপুনি বিচাৰে যে আপোনাৰ ওপৰত মহাদেৱৰ সকলোতকৈ অধিক কৃপা থাকক তেন্তে এই দিনটিত ব্ৰত উপবাস অৱশ্যেই পালন কৰা উচিত। সেয়েহে এতিয়া জানো আহক এই দিনটিত ঘৰলৈ কি বস্তু অনা উচিত যাৰ দ্বাৰা মহাদেৱৰ কৃপা সেই ঘৰখনৰ ওপৰত সৰ্বদাই থাকে। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। বন্ধুসকল, ইয়াৰ ভিতৰতে 1 নম্বৰতে হৈছে ত্ৰিশূল। বন্ধুসকল, ভগৱান ভোলানাথৰ প্ৰিয় বস্তুৰ ভিতৰত সকলোতকৈ প্ৰিয় হৈছে এই ত্ৰিশূল। মানা হয় যে এই ত্ৰিশূল 3 দেৱ আৰু 3 লোকৰ প্ৰতীক। সেয়েহে যদি এই মহাশিৱৰাত্ৰিৰ দিনটিত ৰূপৰ ত্ৰিশূল ঘৰলৈ অনা হয় তেন্তে সেই ঘৰত মহাদেৱৰ কৃপা সৰ্বদাই থাকে। ফলত ইয়াৰ দ্বাৰা সেই ঘৰৰ পৰা নিগেটিভ এনাৰ্জি দূৰ হয় আৰু সেই ঘৰলৈ অধিক পৰিমাণে পজিটিভ শক্তিৰ আগমন ঘটে, যাৰ দ্বাৰা সেই ঘৰলৈ সুখ সমৃদ্ধি অহাত পথ প্ৰশস্ত হৈ থাকে। সেয়েহে এই পবিত্ৰ মহাশিৱৰাত্ৰিৰ দিনটিত ঘৰলৈ ৰূপৰ ত্ৰিশূল অৱশ্যেই লৈ আনক। ইয়াৰ দ্বাৰা মহাদেৱৰ কৃপা আপোনাৰ ওপৰত সৰ্বদাই থাকিব। 2 নম্বৰতে হৈছে ৰুদ্ৰাক্ষ। বন্ধুসকল, হিন্দু ধৰ্মত এই ৰুদ্ৰাক্ষৰ অধিক মহত্ব ৰৈছে। মানা হয় যে এই ৰুদ্ৰাক্ষ সকলো সুখ সৌভাগ্য ও সমৃদ্ধিৰ প্ৰতীক। গতিকে ইয়াৰ বাবে মনৰ পবিত্ৰতাৰ কাৰণে অৱশ্যেই ৰুদ্ৰাক্ষ ঘৰলৈ আনক আৰু এই ৰুদ্ৰাক্ষ আপুনি ডিঙিত ধাৰণ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ পৰা সকলো দুখ কষ্ট সমস্যা নিবাৰণ হ'ব। বন্ধুসকল, 3 নম্বৰতে হৈছে ডম্বৰু। এই ডম্বৰু হৈছে ভগৱান মহাদেৱৰ বাদ্য। এই ডম্বৰুৰ শব্দত ওচৰে পাজৰে থকা সকলো নিগেটিভ এনাৰ্জি বা অশুভ শক্তি দূৰ হৈ উঠে। ইয়াৰ উপৰিও কোৱা হয় যে আৰোগ্য লাভৰ বাবে এই ডম্বৰু ধ্বনি হৈছে অতি উপকাৰী। গতিকে এই দিনটিত ডম্বৰু ঘৰলৈ আনি পাছত কোনো শিৱ মন্দিৰত গৈ থৈ আহিব। বন্ধুসকল, 4 নম্বৰতে হৈছে জলপাত্ৰ। বন্ধুসকল, এই মহাশিৱৰাত্ৰিত ঘৰলৈ গংগাজল অনাটো বহুতো শুভ মানা হয়। ইয়াৰ উপৰিও এই দিনটিত যদি পাৰে তেন্তে ৰূপৰ, তামৰ আৰু পিতলৰ পাত্ৰ অৱশ্যেই ঘৰলৈ লৈ আনক আৰু ঘৰলৈ লৈ আনি শুদ্ধ জল ভৰাই প্ৰতিদিনে শিৱলিংগত অৰ্পণ কৰিব। 5 নম্বৰতে শিৱৰাত্ৰিৰ দিনটিত ঘৰলৈ লৈ আনক ভস্ম।
বন্ধুসকল, এই মহাশিৱৰাত্ৰিৰ দিনটিত শিৱ মন্দিৰৰ পৰা ভস্ম বা ছাই আনি ৰূপৰ পাত্ৰ নাইবা কোনো পাত্ৰত ভৰাই পূজাত ব্যৱহাৰ কৰি পাছত সেই ভস্ম আপুনি ৰূপৰ টেমা নাইবা কোনো পাত্ৰত এই ভস্ম ভৰাই আপুনি টকা পইচা ৰখাৰ স্থানত নি ৰাখি থ'ব। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ পৰা অৰ্থজনিত যি সমস্যা থাকে সেইসমূহ দূৰ হৈ উঠিব। গতিকে এই দিনটিত আপুনি শিৱ মন্দিৰৰ পৰা এই ভস্ম বা ছাই আনিবলৈ একদমেই নাপাহৰিব। ইয়াৰ বাহিৰেও এই দিনটিত শিৱলিংগত অভিষেক কৰা বেলপাত বা জল আপুনি এটি পাত্ৰত ভৰাই ঘৰলৈ লৈ আনিব। ঘৰলৈ লৈ আনি ইয়াৰ পাছত আপুনি সেই জল গোটেই ঘৰতেই ছটিয়াব। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ পৰা অশুভ শক্তিসমূহ দূৰ হৈ উঠিব আৰু ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন ঘটিব। আৰু সেই বেলপাত কেইটা আপুনি আপোনাৰ টকা পইচা ৰখাৰ স্থানত নি ৰাখি থ'ব। ইয়াৰ দ্বাৰা আপোনাৰ অৰ্থনৈতিক দিশত ঘটিব উন্নতি। গতিকে এই মহাশিৱৰাত্ৰিৰ দিনটিত এই 5টা বস্তুৰ ভিতৰত যিকোনো এটা হ'লেও আপুনি ঘৰলৈ আনিব পৰাটো আপোনাৰ পক্ষে হ'ব অতিকৈ মংগল। সেয়েহে যদিহে ভিডিঅ'টি ভাল পালে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিব ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ, জয় ভোলানাথ, জয় শিৱ শংকৰ।